প্ৰিয় অসমবাসী ৰাইজ, আজি আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি আমি জানিম যিমান পেঞ্চন আছে, বৃদ্ধ পেঞ্চন আছে, যি ধৰণেই হওক পেঞ্চন, অসমৰ আঁচনি হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে হওক, সেইবিলাক ভেৰিফাই হৈছিলে। আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ লিংক কৰা হৈছিলে আৰু কোনোবাই টকা পোৱা নাই, এতিয়ালৈকে কিয় পোৱা নাই, নতুন নামবিলাক অন্তৰ্ভুক্ত হৈছে, কাৰ কাৰ হৈছে, সম্পূৰ্ণ ডিটেইলছত আমি জানিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু নতুন হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰা হৈ থাকিলে আপোনালোকে কমেণ্টত জনাব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গুগল ক্ৰম ব্ৰাউজাৰত গৈ ইয়াত লিখিম SAP, ইয়াত চাৰ্চ কৰি দিম। প্ৰথমে আহি গ'ল ইয়াত যিটো হোম নেশ্যনেলিটি ছ'চিয়েল এছিষ্টেণ্ট প্ৰগ্ৰাম, ইয়াত ক্লিক কৰিম। পেজটো খোল খালে চাওক এনেকুৱা আহি যাব। যিটো হৈছিলে এইটো আপুনি ক্ল'জ কৰি দিব। ক্ল'জ কৰি অফ ছাইডটো যেনেকুৱা ঝুম কৰি ল'ব, মোবাইলত হ'লে সৰুকৈ দেখি পোৱা যায় ন, ঝুম কৰি চাওক ইয়াত আছে 3 নম্বৰত ওপৰত এবাউট ইউজ গাইডলাইন, ইয়াৰ পিছত ৰিপৰ্টছত ক্লিক কৰিম আৰু এটা নতুন পেজ খোল খাব। এই চাওক ইয়াত আছে ৰিপৰ্টছ, ইয়াত চাইছে, ইয়াত আছে লিষ্ট অফ ৰিপৰ্টছ, তলত চাওক 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ যিটো আছে ষ্টেট ডেছবৰ্ড, ইয়াত আমি চাব পাৰিম যিখিনি অলৰেডি ভেৰিফাই হৈ আছে, টকা পাই আছে, সেইখিনি মানুহৰ লিষ্টটো ইয়াত চাব পাৰিম। প্ৰথম সেইটো চাই লওঁ বলক। নেক্সট পিছত চাম আৰু ইয়াত ক্লিক কৰিলোঁ 3 নম্বৰত। চাওক ইয়াত আহি গ'ল। আমি ইয়াত ষ্টেট চাইছে, ইয়াত চিলেক্ট কৰিম, যাৰ যোনটো ষ্টেট এইটো চিলেক্ট কৰি লওঁ, আছাম। ইয়াত চাওক পিছত স্কিম, অল চেণ্ট্ৰেল স্কিম বুলি আছে, ইয়াত আমি ক্লিক কৰিম। যিহেতু আমাৰ বৃদ্ধ পেঞ্চন বহুত চাইছে কিমানটা আছে, স্কিমৰ নাম চব এইবিলাক সকলোখিনি বৃদ্ধ পেঞ্চনেই হয়। আমি কোনখিনি চাম সেইটো আমি নাম জানো ভাল, নাম চাম অকলে, নামটো চিলেক্ট কৰি দিম স্কিমৰ। আমি সকলোখিনি চাম, অল চেণ্ট্ৰেল স্কিম বুলি মাৰি দিম, এই সকলোখিনি আহি যাব। ইয়াৰ পিছত আপোনাৰ এৰিয়াটো চিলেক্ট কৰিব লাগিব, ৰুৰেল নে উৰ্বান নে কি, উৰ্বান দুটাই আছে, আমি দুটাই চাই লওঁ একেলগতে। উৰ্বান আপোনাৰ গাঁও আৰু নগৰ দুটা বেলেগ বেলেগকৈ চাব পাৰে, আমি এতিয়া দুটাই চাম একেলগত, চাওঁ কি হয়। ক্লিক কৰি বৰ্ড, ইণ্টাৰ কোড লিখিব লাগিব। এইটো দেখিছেনে কেপচা ইয়াত আছে, ইয়াত এই কেপচাটো ইয়াত এণ্টাৰ কৰিব লাগিব। ছাবমিট যিটো দেখিছে, ছাবমিট দেখা পাইছে ন, ইয়াত ক্লিক কৰি দিম। এই অসমৰ সকলোখিনি ডিষ্ট্ৰিক্ট ইয়াত আহি যাব, তলত স্ক্ৰল ডাউন কৰি যাব, তলত যাব লাগিব। ইয়াত টোটেল যিমান ডিষ্ট্ৰিক্ট আছে অসমৰ গোটেইখিনি আহি যাব, যাৰ যোনটো ডিষ্ট্ৰিক্ট এইটো চিলেক্ট কৰি ল'ব বাৰু, একো নহয়। তো আমি এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিম। ডিষ্ট্ৰিক্ট আহি গ'ল আপোনাৰ, এইবিলাক আকৌ স্ক্ৰল ডাউন কৰি তলত যাম। ইয়াতে আহি গ'ল আপোনাৰ ব্লক আহিব, ব্লক আৰু পৌৰ নিগমৰ যিটো চাব ডিষ্ট্ৰিক্ট বুলি মিউনিচিপালিটি বুলি কয়, ইয়াতে আহি যাব। যাৰ যোনটো এইটো চিলেক্ট কৰি ল'ব, আমি এটা কৰি আছোঁ। আকৌ স্ক্ৰল ডাউন কৰি তলত যাব। এতিয়া চাওক গ্ৰাম পঞ্চায়ত আৰু ৱাৰ্ড আহি গ'ল। ৱাৰ্ড মানে আপোনাৰ যিটো ৰুৰেল হ'ব পৌৰ নিগমৰ সেইটো ৱাৰ্ড আহিব, সেইকাৰণে দুটাই আমি চাই আছোঁ, দুটাই একেলগতে আহি আছে। এতিয়া আমি পঞ্চায়ত এটা চিলেক্ট কৰিম, ইয়াৰ পৰা ইয়াৰ ভিতৰত এইটো চিলেক্ট কৰিম, চিলেক্ট কৰিলোঁ। এটা আহি গ'ল আছাম নগাঁও ৰহাম মাগুৰ গাঁও বুলি। ইয়াৰ পিছত চাওক গোটেইখিনি নাম ইয়াত আহি গ'ল।
চাইছে চেংচন অৰ্ডাৰ নম্বৰ। এই নম্বৰটো যদি টকা আপুনি পোৱা নাই এই নম্বৰটো নোট কৰি ৰাখিব, কেতিয়াবা কামত আহিব। যেনেদৰে যিকোনো বস্তু ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয়, যেনে PMY ঘৰৰে হওক আৰু কিবা আঁচনি যিকোনো চৰকাৰী আঁচনি হ'লে ইম্পৰ্টেণ্ট আপোনাৰ ৰেজিষ্টাৰ নম্বৰটো ৰাখিবই লাগে, গম পাইছেনে? কেতিয়াবা কিবা হৈ গ'লে আপুনি কি কাৰণত হ'ল কি আপুনি উলিয়াব পাৰিব, সহজ হ'ব কিবা অফিচত গ'লে ক'ৰবাত গ'লে। তো কথাটো হ'ল চাওক, এতিয়া আমি যদি নিজৰ নামটো বিচাৰোঁ, কাৰো নাম বিচাৰিব লাগে, কেনেকৈ বিচাৰিম? ইমানখিনি মানুহ আছে, কেনেকৈ বিচাৰিম? কিমান লেট হ'ব ন? আমি ৰেজিষ্টাৰ নম্বৰো নাজানো, চেংচন অৰ্ডাৰ নম্বৰো নাজানো, নামহে আমি চাৰ্জ কৰিব পাৰিম। নামটো আমি কেনেকৈ চাৰ্জ কৰিম? চাওক, ইয়াৰ তলত চাৰ্জ লিখা আছে, এইটো যে বেগৰ তলত চাওক চাৰ্জ, ইয়াত আমি ক্লিক কৰিম। তো ইয়াত আমি নাম লিখিব পাৰিম। এক্সাম্পল ধৰি লওক মই কিবা এটা লিখিম, ধৰি লওক জুবেদা। চাওক যিমান জুবেদা আছে এটা আহি গ'ল, চাইছে নেকি ধুনীয়া? চাইছে আপোনালোকে নিশ্চয়? এটা 8জন জুবেদা খাতুনৰ নাম আছে মানুহৰ, সকলোখিনি আহিব। চেংচন অৰ্ডাৰ নম্বৰ দিয়া আছে, এইটো ক্লিক কৰাৰ পিছত আপুনি ডিটেইলত যাব পাৰিব। এই চাওক বেনিফিচিয়াৰী নেম আহি গ'ল, ফাদাৰ বা হাজবেণ্ডৰ নেম, এজ আহি গ'ল, ফিমেল নে জেণ্ডাৰ এইটো আহি গ'ল, স্কিম এই চাওক যিমানখিনি স্কিম আছিলে বৃদ্ধ পেঞ্চনৰ সকলোখিনি ইয়াত আহি গ'ল, দেখা পাইছে আপোনালোকে? সকলোখিনি আহি গ'ল। ইয়াৰ পিছত আপোনাৰ আহি যাব ডিছবুৰ্চমেণ্ট মোড, টকাটো ক'ত দিয়ে, বেংকত নে ক'ত, বেংক বুলি লিখা আছে আৰু চাওক ইয়াত এছ বুলি লিখা আছে, মানে এই মানুহবিলাকে টকা পাই আছে, একো অসুবিধা নাই। য়েছ লিখা আছে ন, এইবিলাক মানুহে টকা পাই আছে, নিশ্চয় আপোনালোকে বুজি পাইছে চাগে। চাওক 242জন আছে, গোটেইখিনি আহি গ'ল, এইখিনি মানুহে টকা পাই আছে এতিয়ালৈকে। এতিয়া আমি লিষ্টখন ডাউনলোড কৰিব বিচাৰিলে কেনেকুৱা লিষ্টটো ডাউনলোড কৰিম? সম্পূৰ্ণখিনি যদি আপুনি ডাউনলোড কৰিব বিচাৰে লিষ্টটো, এই চাওক ইয়াত আছে এক্সেল প্ৰথমে ওপৰত, এই চাওক ইয়াত আছে PDF, ইয়াত আছে প্ৰিণ্ট। যদি আপোনাৰ জেৰক্স মেচিন আছে ওচৰত ডাইৰেক্ট প্ৰিণ্ট কৰি ওলাব পাৰে, নহ'লে PDF কৰি আপুনি ৰাখি দিব পাৰে, একো অসুবিধা নাই। এই চাওক আমি PDFত ক্লিক কৰিম। PDF হৈ গ'ল, চাওক ওলাই গ'ল, ডাউনলোড কমপ্লিটেড। আমি ইয়াত ক্লিক কৰিম। চাওক সম্পূৰ্ণ লিষ্টখিনি আহি গ'ল, আপোনাৰ পঞ্চায়তৰ সম্পূৰ্ণ লিষ্ট ইয়াত আহি গ'ল। এইটো অনলি আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমৰ, যিটো নেকি এইটোৰ নাম IGNOAPS লিখা আছে, স্কিমৰ নাম এইটোহে এইটো। আৰু যিবিলাক আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ হয় সেইবিলাক তাত গৈ নাম জানিব লাগিব, তেনেকুৱা ক্লিক কৰিব লাগিব, যেনেকৈ মই দেখুৱাইছিলোঁ, স্কিম গৈ চিলেক্ট কৰিব লাগিব। আৰু এতিয়া আমি ডিটেইলছত চাবলগীয়া হ'লে চাওক চেংচন অৰ্ডাৰ নম্বৰ যিটো আছে তাত আমি ক্লিক কৰিম। চাওক আহি গ'ল, এইটো চেংচন অৰ্ডাৰত ক্লিক কৰিম আৰু এটা আমি তাৰ পৰা চেংচন অৰ্ডাৰ নম্বৰ লৈছিলোঁ, যিটো আমি ৰেজিষ্টাৰ নম্বৰ বা এপ্লিকেশ্যন নম্বৰ যি নকওক লৈছোঁ। এতিয়া ডাইৰেক্ট চাওক ইয়াত আহি গৈছে, য'ত আমি ক্লিক কৰিছিলোঁ চেংচন অৰ্ডাৰ নম্বৰটো ইয়াত শ্ব' কৰিছে। ইয়াত ক্লিক কৰাৰ লগে লগে শ্ব' কৰিব, গম পাইছেনে? চাওক ইয়াত তলত বেছিক ডিটেইলটো আহি গ'ল, জুবেদা খাতুন এইটো এক্টিভ হৈ আছে, চেংচন অৰ্ডাৰ নম্বৰ, গ্ৰাম পঞ্চায়ত মাগুৰগাঁও, স্কিম নম্বৰ এইটো, ইমান বয়স, এজ, মেল নে ফিমেল এইটো আছে, কেতিয়া টকাটো পাইছে তাক ইয়াতে লিখা আছে, লাষ্ট পেঞ্চন মান্থ বুলি লিখা আছে, নে মাহত পাইছে বুলি লাষ্ট, ইয়াৰ পিছত আৰু পোৱা নাই। ঠিক আছে, সম্পূৰ্ণ ডিটেইল এনেকুৱা আমি চাব পাৰিম, একো অসুবিধা নাই। আৰু যদি আপুনি যিবিলাক আমাৰ ষ্টেট লেভেলৰ পেঞ্চন আছে সেইবিলাকৰ নাম আপুনি বিচাৰে, ব্লেজ ৱাই, একেবাৰে ব্লেজ ৱাই আহি যাব, গাঁও সহ আহি যাব, আপুনি কোনখন গাঁৱত কি স্কিম পাই আছিলে এতিয়া বা বন্ধ হৈ আছে আছে, সেই বিষয়ে জানিবলগীয়া হ'লে আমি নেক্সট ভিডিঅ'ত দিম, সেইটো কমেণ্ট কৰিব। আৰু সকলোৱে নিশ্চয় ভালেই পাইছে ভিডিঅ'টো, আপোনাৰ নিজৰ নহ'লেও আপোনাৰ আইতা হওক, খুৰা হওক, খুৰী হওক, এই নিজৰ সমাজখনৰ যিবিলাক দুখীয়া মানুহ এইবিলাক পায়, বঞ্চিত হৈ আছে কিবা না কিবা কাৰণত, আপোনালোকে নিশ্চয় সহায় কৰিব সেইসকল মানুহক।
সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰিছোঁ। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। জয় অসম।